বেক টু দি চেনেল। আজি আমি হঠাৎ কিবা এটা খবৰ পালোঁ, আমাৰ বন্ধু এজনে, আমাৰ গ্ৰুপৰ সদস্য এজনে নতুন এখন বাইক কিনিব। তো ৰয়েল এনফিল্ডৰ ক্লাছিক 350। তো এতিয়া আমি গৈ আছোঁ ওদালগুৰিলৈকে, ডিম্পল আৰু মই। আগতে ডিম্পল বাইক চলাইছে, হেলমেটটো পিন্ধা নাই বাৰু, তাৰ হেলমেটটো ময়ে পিন্ধি আছোঁ। তো চাই থাকিব, ভিডিঅ'টি চাই থাকিলে গম পাব ক'ত কেনেকৈ কি কৰোঁ। আৰু আমি এতিয়া গৈ আছোঁ আৰু পূৰা ফুল টু জছত। তো কোনোবা এটা বস্তু ল'লে বাৰু ভালে লাগে আমাৰ। सजना जी मैनू छड़ के नहीं जाना कदी, झूठे वादे सही दिल से निभाना कदी, लंबी रातें सही ख्वाब तो दिखाना कदी, मैं हूँ तारा तेरा चांद बन जाना कदी, परदेसी तेनों जरा जिस्म का शौक नहीं, दिल दीवाने तेनों बेवफा का रोग नहीं, कुड़ियों दा मेला कुड़ी नाल तेरी मौज नहीं, तू ही है रब, तुझे रब की कोई खोज नहीं। जान मेरी जानी पर जानी मैनू छड़ना नहीं आनी तेरी याद हर दफा, कौन समझाए जब टूट जाए साए। তো আমি সেই ডিলাৰ পালোঁ এতিয়া, আৰু ডিলাৰত গাড়ীৰ কাম কাজ চলি আছে। এতিয়া ডিম্পলে মই কিবা অলপ খাই আহি পেলাই গাড়ী চিনেমেটিকত দেখাম, তাৰপিছত গুচি যাম আৰু ইয়াৰ পৰা। একো কাম নাই আৰু বেছি। বন্ধু ফাইনেলি আমাৰ গাড়ী লোৱা হৈ গ'ল। এইখন আমাৰ বাইকখন, আমাৰ এই বাইকৰ মালিক। তো অনুভৱটো কেনেকুৱা তোৰ? অনুভৱ একদম বহুত। ভাত খাব পৰা নাই, পানী খাব পৰা নাই, তাৰমানে ভাত পানী একো পেটত নাযায়। গাড়ী লাগে মোক, কেৱল গাড়ী গাড়ী লাগে। মায়ে মোক গাড়ী লাগে কৰি কৰি কিবাকৈ গাড়ী এখন ল'লা আচলিটোৱে। এতিয়া মানুহটো পূৰা খোজ হৈ আছে আৰু। তো এতিয়া কি খুৱাবি ক আমাক আজি? কি খুৱাবি? মাংস ভাত খুৱাম। আৰু এনে বিয়াৰ চিয়াৰ খোৱা নে নাই? এই সেইবিলাক নাখাওঁ মই। মাংস ভাত কেতিয়া হ'ব? সন্ধিয়া দি দিম। সন্ধিয়া হ'ব খানা, মাংস ভাতৰ খানা। এতিয়া ভিডিঅ'ত কৈ দিলি কিন্তু ফাঁচি গেলি, এইটো প্ৰুভ হৈ গ'ল। যদি নোখোৱা কথা বেয়া হ'ব কিন্তু। हाय रब जब होवे सजना जी तेरे बिना जिया लागे ना, हम रब से मांगे तुझे और कुछ मांगे ना, लकीर सा ক'ত গ'লে ই ক'ত গ'ল? তো বাইক ডেলিভাৰী ল'লোঁ আৰু এইফালে বৰষুণ ষ্টাৰ্ট হৈ গ'ল আমাৰ। বৰষুণটো কেতিয়া কমে, কিবা নহয় কিবা এটা হ'ব। নতুন বস্তু এটা ল'লি বৰষুণ অহাটো স্বাভাৱিক আৰু আমাৰ কাৰণে।